নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই ইউটিউব চেনেল DK আছাম। মই বহুদিনৰ মূৰৰ পৰা ভিডিঅ'বিলাক আপলোড কৰিম বুলি ভাবি আছোঁ, কিন্তু মই ভিডিঅ'বিলাক আপলোড কৰিব পৰা নাই কাৰণ বিশেষ অসুবিধাৰ কাৰণে। ঠিক আছে, বলক। মই এতিয়া বৰ্তমান ৰঙিয়াত আছোঁ। ৰঙিয়াৰ কিছু কথা আমি জানি লওঁ নে কি কয়। কিন্তু আপোনালোকে এটা কথা নাপাহৰিব, আপোনালোকৰ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰাৰ কাৰণে ধন্যবাদ। কিন্তু আপোনালোকে যিমান পাৰে আৰু শ্বেয়াৰ কৰক, মানে আপোনালোকৰ সহায়ৰ কাৰণে মই আজি বহুত কিবা ভিডিঅ' আপলোড কৰিব পৰা হৈছোঁ। ঠিক আছে, বলক এতিয়া আগবাঢ়ো। লেটছ গো। এইটো চাওক, আমাৰ ৰঙিয়া পাৱাৰ হাউচ। এইটো আপোনালোকে চাই লওক দূৰৰ পৰা। আমি এতিয়া আহিছোঁ আপোনাৰ ষ্টেচনত। ৰঙিয়া ষ্টেচন নহয় আপোনাৰ, এইটো দূৰত হয়। মই আপোনাক দেখাই আছোঁ। ট্ৰেইন তলেৰে যাব, বাইক ওপৰেদি যাব। এইটো চাই ল'ব। বাইক ওপৰতে ৰখাই নাছিলোঁ মই, এইটো চাই ল'ব। বলক এতিয়া বাইক ওপৰতে যাম, ট্ৰেইন তলেদি যাব। আৰু বলক, আৰু যাওঁ, আপোনালোকে চাই থাকক। বাৰ হৈ গুচি আহিল ন। ঠিক আছে, মই মোৰ কামখিনি কৰি লওঁ, বাকী আপোনালোকৰ তাৰে পিছত আৰু দেখাই আছোঁ। এক মিনিট। এইপিনে যাব পাৰিলোঁ হয়, কিন্তু আপোনালোকক দেখালোঁ মই কোনপিনে যাব পাৰি। ওইটা এইটো টাৰ্ণিং হয়, মই এইপিনেও যাব পাৰি। অৱশ্যে এইপিনে মই আপোনাক দেখাম এতিয়া ৰঙিয়া টাউন। ৰঙিয়া টাউন চাই দেখক। মই এতিয়া দেখাম ৰঙিয়া টাউন। এইটো আপোনাৰ পূব ৰঙিয়া সংগঠন সংঘ। এইটো নেনো বহুত দিনৰ মূৰত দেখালেও নেনোখন কোম্পানী নায়েই চাগে আজিকালি। বন্ধুসকল, আজি ভিডিঅ'টি এটা সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম আপোনালোক। আৰু চেনেলটো নতুনকৈ আহিছে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু যিমান পাৰে ইমান শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি এটা সমাপ্ত কৰিলোঁ দিয়ক।